তুলঙ্গত উঠিছে পঞ্চায়েত নির্বাচনী প্রচার অভিযান। সকলো রাজনৈতিক দলেই চলাই গৈছে নির্বাচনী প্রচার অভিযান। সমান্তরালভাৱে পিছ পৰি ৰোৱা নাই চেঙাৰ বাগমাৰাছৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত 85 নং বাগমাৰাছৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শাহানুৰ ৰহমানেও চলাইছে নিৰ্বাচনী প্ৰচাৰ। তদুপলক্ষে যোৱা নিশা জাফৰ আলী খানৰ সভাপতিত্বত পঞ্চায়তৰ কেইবাশ লোকৰ উপস্থিতি আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী শাহানুৰ ৰহমানৰ বাসগৃহত এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। বাগমাৰাছৰ গাঁও পঞ্চায়তৰ এলেকাৰ বিভিন্ন ঠাইৰ পৰা বিপুল সঁহাৰি পোৱা শাহানুৰ ৰহমানৰ বাসগৃহত লোকে লোকাৰণ্যৰ পৰিলক্ষিত হয়। সভাখনত চেঙা ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক চলমান চৰকাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে যুৱ নেতা অধিবক্তা ৰফিকুল হক চৌধুৰী। চেঙা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সম্পাদক তাইজুদ্দিন আহমেদ, খোলাবান্ধা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী শাহানা আক্তাৰৰ উপৰিও কেইবাজন লোকে ভাষণ প্ৰদান কৰে। ভাষণত প্ৰাৰ্থী শাহানুৰ ৰহমানেও এনেদৰে হিয়া টোকাৰি কান্দি কান্দি ৰাইজৰ সহায় সহযোগ কামনা কৰাৰ লগতে অহা 7 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়তৰ নিৰ্বাচনত বিপুল ভোটত জয় কৰাবলৈ আহ্বান জনায়, যাতে জয় হৈ ৰাইজৰ হকে কাম কৰিব পাৰে তাৰে কামনা কৰে শাহানুৰ ৰহমানে। মই আপোনালোকে নিশ্চয় জানে অহা 7 তাৰিখে গোটেই লয়াৰ আসামত পঞ্চায়ত নিৰ্বাচন আৰু সেই সূত্ৰে আমাৰ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰা গাঁও পঞ্চায়ততো নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু আজি মোৰ ঘৰত মই এটি নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰিছিলোঁ আৰু এই প্ৰচাৰ সভাত মোৰ শুভাকাংক্ষীসকলে মোক যি ধৰণে সঁহাৰি জনাইছে আৰু এই ক্ষেত্ৰে মই ক'ব পাৰোঁ যে অনাগত যি নিৰ্বাচনত সমগ্ৰ ৰাইজে বা সমগ্ৰ ভোটাৰ ৰাইজে বিশেষকৈ যুৱ সমাজে আগবাঢ়ি আহিছে আৰু এই নিৰ্বাচনত তেখেতসকলে যুৱ শক্তিয়ে দেখুৱাই দিব যে নিৰ্বাচন কেনেকৈ খেলিব লাগে। আপোনালোকে নিশ্চয় জানে বাংলাদেশৰ নিচিনা এটা ৰাষ্ট্ৰত ছাত্ৰ সমাজে চৰকাৰক ওপৰাই পেলাইছিলে আৰু এইবাৰ যুৱ সমাজেও দুৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে আৰু মোৰ সপক্ষে থিয় হৈছে আৰু আজিৰ সভাই সেয়া প্ৰমাণ কৰিছে। গতিকে অনাগত নিৰ্বাচনত মই নিশ্চিতভাৱে আশা কৰিব পাৰোঁ এটি ভাল ফলাফল আহিব। মই ইতিমধ্যে ৰাইজক জনাইছোঁ মোৰ কেইবাটাও লক্ষ্য আছে সন্মুখত। মই ৰাজনীতিলৈ অহাৰ কেইবাটাও উদ্দেশ্য আছে। প্ৰথমতে শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট বা যোগাযোগ বা কৃষকৰ প্ৰতি মোৰ বিশেষভাৱে লক্ষ্য থাকিব। লগতে আমাৰ চৰাঞ্চলৰ কিছু ঠাই নদীৰ গৰাখহনীয়াত পৰিছে, এই ক্ষেত্ৰতো মোৰ বিশেষভাৱে লক্ষ্য থাকিব আৰু এই উদ্দেশ্যসমূহ আগত লৈ ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ অনাগত দিনত যদি তেখেতসকলে মোক এই পঞ্চায়তৰ প্ৰতিনিধি হিচাপে জিকাব পাৰে, গতিকে ৰাইজৰ লগত থাকি এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। মই ইতিমধ্যে দেখা পাইছে আজিৰ যি মোৰ ঘৰৰ নিৰ্বাচনী সভা আৰু ইয়াত যি মোৰ সতীৰ্থসকলৰ যি সঁহাৰি বা সহযোগিতা এইখিনিতে অনুভৱ কৰিব পাৰি যে কেৱল মাত্ৰ 7 তাৰিখৰ ভোট গ্ৰহণ আৰু 11 তাৰিখৰ ভোট গণনাহে বাকী আছে। এইখিনিয়েই যথেষ্ট সঁহাৰি পাইছোঁ। ইতিমধ্যে কেৱল শাহানুৰ ৰহমানৰো নহয়, আমাৰ সমগ্ৰ অসমৰ ৰাইজেই এইবাৰ পঞ্চায়ত নিৰ্বাচন যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু অসমৰ সৰ্বসাধাৰণ ৰাইজ